হাই ফ্ৰেণ্ডছ, সকলোকে শুভ সন্ধিয়াৰ শুভেচ্ছা জনালোঁ। সকলোৱে ভালে কুশলে থাকক, কাৰণ সন্ধিয়া সময়খিনি ভালো বেয়াও নহয় জানো, হয় নহয় বাৰু কওকচোন। তথাপিতো আমাৰ নিজৰ সাৱধানতাটো বহুত দৰকাৰ। বাৰু যি কি নহওক, এতিয়া সন্ধিয়া সময়ত কিছুমানে ফুৰিবলৈ ওলাইছে, কিছুমানে গোঁসাই ঘৰত চাকি বাতি প্ৰাৰ্থনা কৰিবলৈ যা যোগাৰ কৰিছে, কিছুমানে বজাৰ কৰিবলৈ গৈছে, হয় নহয় বাৰু কওক। ঠিক তেনেধৰণে ময়ো মানে কি কৰিছোঁ, আপোনাৰ ধূপ ধূনা জ্বলাবৰ কাৰণে সকলোখিনি মই ৰেডি কৰি পেলাই থৈ দিছোঁ। তাৰ আগতে বোলো আপোনালোকক কিবা এটা দেখুৱাওঁচোন বাৰু। মানে মোৰ খুব ভাল লাগিছে, চ' মই ৰ'ব নোৱাৰিলোঁ আৰু তাকে এতিয়া চাবলৈ আহিছোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ। ব'লকচোন। এইখন কি বাৰু আপোনালোকে ধৰিব পাৰিছে নহয়, এইখন হৈছে আকাশ, হয় নহয় বাৰু কওক। কিমান ধুনীয়া, সকলোৱে বাৰু দেখুৱাইছে, তথাপিতো মই দেখুৱাইছোঁ আৰু। এইফালে চাওক, পূবে পশ্চিমে উত্তৰে দক্ষিণে কেনেকুৱা ধৰণৰ যে কালাৰবোৰ হৈছে নহয়, সঁচাকৈ চুবলৈ বাৰু মন নাযায়নে। আৰু এটা বস্তু গম পাইছেনে, আমাৰ ঘৰৰ পৰা হ'ব চাগৈ 1 কিলোমিটাৰমান দূৰ হ'ব নেকি। আৰু ইয়াতে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ ৱাইফৰ ৰয়েল ডিকাচা হোটেলখন এইখিনিতে আছে। মানে জান নাজানকৈ দেখা পোৱা যায় আৰু মানে এতিয়া তাতে ঠাণ্ডা দিন যে হিম পৰিছে, সেইটো কাৰণে দেখা পোৱা নাযায়। কেনেকুৱা লাগিছে বাৰু আকাশৰ ৰংটো ক'বচোন দেই। মোলৈ খুব ভাল লাগিছে ভাই। তাৰপৰা ৰ'ব নোৱাৰি বোলো অকণমান আপোনালোকক দেখুৱাই দিওঁচোন, কেনে লাগিছে মোক জনাবচোন দেই।